নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এয়া আমাৰ জীৱনলগী ৰেডিঅ' শ্ৰোতা সংঘৰ মাইক্ৰফোনৰ সন্মুখত মই দীপজ্যোতি বৰা। প্ৰিয় শ্ৰোতাসকল, আজি আমাৰ জীৱনলগী ৰেডিঅ' সংঘৰ নাট্য অনুষ্ঠানত আগবঢ়োৱা হৈছে মাধুৰ্য বৰা ৰচিত নাটক দুদিনীয়া বন্ধু। এই নাটকখনৰ প্ৰযোজনা মণ্টু বৰুৱা, বাণীবন্ধন আৰু সম্পাদনা দীপজ্যোতি বৰা। এই নাটকখন পৰিচালনা কৰিছে মণ্টু বৰুৱা আৰু দীপজ্যোতি বৰাই। প্ৰিয় শ্ৰোতা, এয়া শুনকচোন মাধুৰ্য বৰা ৰচিত নাটক দুদিনীয়া বন্ধু। আজি আমাৰ বিদ্যালয়ত চিট পৰীক্ষা নহয়? নব, হয় নেকি? হয় জয়ন্ত, আজি আৰু পৰহিলে ৰিজাল্ট দিব নহয়। তেতিয়া আমি নৱম শ্ৰেণীৰ নতুন বন্ধু পাম আৰু। হয় জয়ন্ত, তেতিয়া নতুন বন্ধু পাই আমাক পাত্তা নিদিয়া নহ'বা আকৌ তুমি। কি যে তুমি কথা কোৱা আৰু। ব'লা ব'লা জয়ন্ত, মোৰ চাইকেলতে উঠাও। ব'লা ব'লা নব। জয়ন্ত, ভালকৈ ধৰিলোঁ আকৌ দেই। ধৰিছোঁ। ঘৰত পোৱাৰ পাছত আহিলি, ভৰি হাতকেইটা ধুই আগে যা। হ'ব মা আমাৰ আজি স্কুলত নতুন ল'ৰা ছোৱালী আহিব নহয়। হ'ব, তই ভাত খাই লহিচোন। বিদ্যালয়লৈ যায়। জয়ন্ত, আহা বিদ্যালয়লৈ মোৰ লগতে যাব পাৰিবা, আহা। ৰ'বা নব, গৈছোঁ। জয়ন্ত, কি? আজি নতুন ল'ৰা ছোৱালী আহিব নহয় আমাৰ বিদ্যালয়লৈ। হয়, আজি আহিব নহয়। আজি আকৌ তই কৈ থৈ নাযায়, চিন্তা কৰিছোঁ বোলে। বিদ্যালয়ত পোৱাৰ পাছত নব, ব'লা বহোগৈ। আহা আহিছে নতুন ল'ৰা ছোৱালী, চোৱা। হয়, দেখিছোঁ দেই। বিদ্যালয়ৰ কোঠাত তোমাৰ নামটো কি? মোৰ নাম ৰাজ, তোমাৰ নাম কিনো? মোৰ নাম জয়ন্ত। আৰু তোমাৰ ঘৰ ক'তনো? মোৰ ঘৰ চন্দ্ৰপুৰত, তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ বগৈৰণীত। আহা, তুমি আমাৰ লগতে বহিবা। হ'ব, বহিম জয়ন্ত। কেইদিনমানৰ পাছত আগতে মই নৱৰ লগত বহি ইমান কথা পাতে সি, সেইকাৰণে তাৰ লগত আজিৰ পৰা নবহোঁ। আৰু সি ইমান কাজিয়া কৰি থাকে, তাৰ লগত বহিবলৈ বৰ বেয়া দেই। সি মানে বেয়া? ময়ো তাৰ লগত নাথাকোঁ। ব'লা, বিদ্যালয় সোমাব হ'ল। ছুটি দিয়াৰ সময়ত জয়ন্ত, তুমি মোক পাত্তাই নিদিয়া হৈছে আজিকালি, হয় নহয়? নতুন ৰাজক পাইছা যে, চাবা ৰাজ কেনেকুৱা তুমি বুজিয়ে পোৱা নাই। প্ৰথমেহে ভাল, কিন্তু তাৰ চৰিত্ৰটো বেয়া আছে, চাবাচোন। বাহিৰে সি ৰং চঙীয়া, ভিতৰে কিন্তু কোৱা ভাতৰি। তুমি পাছত মোৰে আকৌ লগ ল'ব লাগিব, মনত ৰাখিবা। হ'ব, দেখা যাব। ভাল বেয়া তুমি বিচাৰ কৰিব নালাগে। সেই সময়তে ৰাজ পায়হি। এই মোৰ চাইকেলত পাম নাই, তুমি নিজেই চাইকেল আনিব নোৱাৰা নেকি? মই নিনিওঁ, তুমি খোজকাঢ়ি যোৱা। মইতো তোমাৰ চাইকেলৰ ওচৰত ৰখিহে আছিলোঁ। হ'ব দিয়া, তুমি আগতেই কৈ দিলা। এতিয়া কেনেকুৱা পালে নতুন ৰাজ? নৱক তই চিনিয়ে পোৱা নাছিলি, হয় নহয়? নৱ এতিয়া তোৰ কাৰণে কি ৰাজ? হ'ব দিয়া, এতিয়া মই বেলেগৰ লগতে যাম আৰু। মোৰ লগত বেয়া হৈছিলা নহয়? নতুন বন্ধুৱে এতিয়া সহায় কৰিলে জানো? সেইকাৰণে মানুহে মানুহৰ লগত এজনক পালে আনজনক অতি সোনকালে পাহৰি যাব নালাগে, মনত ৰাখিবা। সেয়াই দুদিনৰ বন্ধু। হ'ব দিয়া, ময়ে ভুল কৰিলোঁ। জয়ন্তই মনতে ভাবে, মই তাৰ কথা ইমান বেয়াকৈ কৈ পেলালোঁ, আকৌ মই তাৰ গুৰিত ভৰিত পৰিবলগীয়া হ'ল। মই ইমান বেয়া। নৱ। ইমান পৰে শ্ৰোতাসকলে মাধুৰ্য বৰা ৰচিত নাটক দুদিনীয়া বন্ধু শুনিলে। নাটকখনিৰ প্ৰযোজনা মণ্টু বৰুৱাৰ, বাণীবন্ধন আৰু সম্পাদনা দীপজ্যোতি বৰাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল নৱ মণ্টু বৰুৱা, জয়ন্ত অংশুমান হাজৰিকা, মাক মন্দিৰা বৰুৱা, ৰাজ মিণ্টু বৰুৱা।